তেনেকুৱা বহুত কেইটা ইনসিডেন্ট কাজিৰঙাটো এটা তেনেকুৱা ইনসিডেন্ট হৈছিলে তাৰপিছতে কলেজত পঢ়ি থাকোতেও হৈছে আমাৰ এটা সিস্টেম আছে আমি সৰুক ভৰি ধুৱাই দিওঁ জ্যেষ্ঠক ভৰি ধুৱাই দিওঁ আমি কিন্তু আমাৰ ভৰি চেলেকাৰ কিন্তু পৰম্পৰাটো আমাৰ নাই গালি চালি খাই নে বৰ পৰা নাই তুমি দিয়া চিঠিৰ টুকুৰাবোৰ মই আজি লুকুৱাই ৰাখিছো কাৰোবাৰ ভীষণ ভয়ত পাৰ্চৰ একেবাৰে ভিতৰত প্ৰেমৰ ৰোমন্থনত চিঠিবোৰ এতিয়া জৰাজীৰ্ণ এখনেই আছিলে এখনৰ পৰাই মুক্তি হলো কিতাপখনত ধুনীয়াকে লিখা আছে যি হৈছিল ভাল হৈছিল যি হৈ আছে ভাল হৈ আছে যি হ'ব ভাল হ'ব যেতিয়া নিজক ব্ৰেণ্ড বনোৱা হয় আপুনি কোন মাধ্যমত আছে আপোনাক নাচায় মই অমুক চেনেলটোৰ পৰা আহিছো নহয় মই চক্ৰপাণীৰ পৰা আহিছো প্ৰেম হৈ যায় এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ 10 বাৰ প্ৰেম হৈ যাব পাৰে কিন্তু সবৰে স্থান বেলেগ বেলেগ নমস্কাৰ প্ৰিয় দৰ্শক আজি আমাৰ এই কথোপকথন অনুষ্ঠানলৈ এগৰাকী বিশেষ সাংবাদিকক আমি আমন্ত্ৰণ জনাই আনিছো তেখেত খুব মৰমৰ আৰু তেখেতৰ মুখেৰে কিছুমান কথা আমি সাংবাদিকৰ ক্ষেত্ৰত কেনেকৈ তেখেতে চলি আছে কেনেকৈ আছে তিতা মিঠা কিছু অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমে তেওঁক দেখাই লওঁ নমস্কাৰ নমস্কাৰ আপোনাৰ প্ৰথম সৰুতে আপুনি ভাবিছিলে নে সাংবাদিকতা আপুনি কৰিম বুলি প্ৰথম কথা মই অকমান এনেকে আৰামত বহি লৈছো দেই যেটো পডকাষ্ট হয় আৰামত বহি লব পাৰিম সো আজি দিনটো ইফাল গ'ল আৰু ৰশ্মিয়ে বহুত দিনৰ পৰা কৈ আছিলে যে এটা নতুন পডকাষ্ট আৰম্ভ হৈছে যাব লাগে মই ভাবিলো নতুন প্ৰজন্মই যি কৰিছে মই তাত আছোৱে মানে মই সেইকাৰণে একদম ভাবিলো যে যাম সেইকাৰণে আহি পালোহি আৰু আজি প্ৰচণ্ড বৰষুণ ন বৰষুণৰ মাজতে এটা কথা হ'ল প্ৰথম প্ৰশ্নটো সাংবাদিক হ'ম বুলি ভাবিছিলে নে মই টিভিত কিবা এটা কাম কৰিম বুলি ভাবিছিলো সাংবাদিক হৈ যে কৰিম হেতু মই ভাবা নাছিলো মই ডিফেন্সত যোৱাৰ প্ল্যানিং কৰিছিলো মানে ফৌজি হ'ম মই মানে ডিফেন্সত ফৌজত কাম কৰিম হেতু সফল নহল নোহোৱাৰ বাবে নিজৰ এটা ফৌজ বনাবলৈ ট্ৰাই কৰিলো যেটো মোৰ ফৌজ হৈছে বাৰ্তালাপ আৰু মোৰ নতুন প্ৰজন্মৰ যিখিনি সাবস্ক্ৰাইবাৰ তো হেতু নহলে এটো হলো কিন্তু টিভিত কাম কৰাৰ ইচ্ছা আছিল আৰু তেনেকে গুৱাহাটীলৈ আহিলো আহি প্ৰথম গুৱাহাটীত আহি জুবিনদাৰ এখন এটা হেৰি গানত এক্টিং কৰিছিলো তাৰপিছত খুব ইচ্ছা আছিল যে কিবা কিবি কৰিম দেখিবলৈতো অলপ ভাল হ'ব লাগিব তেতিয়াৰ দিনত অভিনয়ৰ ক্ষেত্ৰত কথা কৈছে তেতিয়া অলপ মানে সুঠাম সবল সুস্থ যুৱকেহে মানে ফিল্মত চান্স পায় মোৰ হেতু চেহেৰা নাছিল খিনমিন এটা কোলা মোলা মানে তেতিয়া আছিল আৰু তেতিয়া এতিয়াও তেনেকুৱা এতিয়া আপুনি খিন নহয় এতিয়া আপুনি হিৰ'ই হয় কিন্তু তেতিয়া নাছিল কাৰণে মই বোলো নাই এটো মোৰ দ্বাৰা নহব মই বেলেগ এটু লাইনতে টিভি তোলা বেলেগ কাম আছে যেটো আছিল ৰিপৰ্টাৰ হয় তো ৰিপৰ্টাৰ হলো হোৱাৰ পিছত এতিয়া দুই এখনকে সৰুকে সিনেমাত ভূমিকা মাৰিছো আগতে ৰবিদাৰ মানে ফটোখন মোক হেৰিয়াত লাগি থাকে ৰবি শৰ্মা তাৰপিছত ধৰা শাহৰুখ খান বা ক্ৰিকেটাৰ সকলৰ ফটো সকলোৰে সপোন থাকে ন ক্লাস 9 মানৰ পৰা থাকে আৰু মই অনুভৱ এজন বেলেগ ধৰণৰ ভাবি থওঁ মই ৰবিদাৰ ফটোখন প্ৰায় ৰাখি থওঁ কিন্তু শেহতীয়াকৈ এবাৰ ৰবিদাৰ ছবিতে ৰবিদাই নিজে অভিনয় কৰালে মানে মই সেই ভবাটো এতিয়া সফল হৈছে আৰু মানে আপুনি আজি হয়তো ফৌজি হোৱা হলে মানে অসমৰ ৰাইজে হয়তো আপোনাক এনেকে হয়তো চিনি নাপালে আৰু যি ভগৱানে কৰিলে আজি ভগৱানে যি কৰিলে মানে ভালে কৰিলে কাৰণ অসমে মানে আপোনাক এনেকুৱাকে মৰমেৰে আগ্ৰহে লৈছে মানে এনেকে বেছি ভাল লাগিছে কৰি আছো কাম মাত্ৰ কৰি আছো দেউতাই কৈছিল মানে ডাঙৰ মানুহ হ'ব লাগিব কিন্তু দেউতাই কোৱা নাছিল কেনেকে ডাঙৰ মানুহ হ'ব লাগিব সবে কয় ন দেউতাই কয় ডাঙৰ মানুহ হ'ব লাগিব সপোন থাকে তেওঁলোকৰ আৰু আপোনাৰ সপোন মানে দেৰিকে হলেও সপোন সফল হৈছে মই মানে কেতিয়াবা ভাবো যে মানে মা দেউতা সদায় কয় ন তোমাকো নিশ্চয় কৈছিলে মোকো কয় ভালকে পঢ়া শুনা কৰ বদমাছি নকৰিবি ডাঙৰ মানুহ হ'ব লাগিব কয় কিন্তু দেউতাহঁতে নকয় ডাঙৰ মানুহ কেনেকে হ'ব লাগিব সেইটো বিচাৰি লৈ আপোনাক এনে আচাৰি লৈ পাইছিলে নে বহুত মাৰ খাইছো কাণত লৈ পাইছিলে নাই আঁঠু কঢ়াইছে কাণত কঢ়াইছে মাৰিছে মই আকৌ দেউতা যিখন স্কুলৰ প্ৰিন্সিপাল আছিল মই তাতেই ষ্টুডেন্ট আছিল 12 লৈকে মই
প্ৰিন্সিপালৰ পুতেক বুলি অলপ মানে এনেকে থাকিলো ভয় খাই থাকিলে তাৰমানে এই ক্ষেত্ৰত কিন্তু বহুত ল'ৰা ছোৱালী এনেকুৱাও হৈছিলে যে মোৰ দেউতা ইয়াতে স্কুলৰ ছাৰ হয় শিক্ষক হয় গতিকে মোক কোনে কি কৰিব পাৰে এইটো আপোনাৰ একদম নাছিলে মানে এইটো নাছিলে মোৰ এটা ভয়ে থাকিলে সবে কৈ থাকে প্ৰিন্সিপালৰ পুতেক আপুনি বেছি মানে ভালকে থাকিবলৈ চেষ্টা কৰিলে আৰু দেউতাৰ বদনাম দেউতা হ'ব সেইমতে কিবা কিবি কাৰণত দেউতাই বহুত মাৰিছে মাৰি আৰু দুকুটমান বেছিকে মোৰ গাত পৰে আৰু বেছিকে দেউতাই পঢ়াইছিল সমাজ বিদ্যা ইংলিছ এইবিলাক পঢ়াইছিলে দেউতা মানে এনে প্ৰাৰ্থনা কৰাৰ পিছত মানে এটা ৰাউণ্ড মাৰে মানে কি কাৰণে নাজানো তেতিয়া বেগডাল লৈ পেলাইতো যায় বেগডাল কিবা কৰি আহি পেলাই শেষৰ চাপটো মোৰ পিঠিত পৰে তাৰমানে তেনেকে বহুত গ'ল এতিয়া তথাপি দেউতালে সেই সমী সেই শ্ৰদ্ধা সেই মৰম এতিয়াও আছে সদায় থাকিব দেউতা বুলি ক'লে আপোনাৰ সম্পৰ্ক দেউতা আৰু মাৰ লগত বন্ধুত্বৰ দৰে আছিলে নে মানে কাক বেছি ভয় কৰিছিলে আপুনি মই মাক বেছি ভয় কৰিছিলো সঁচা কথা মা মানে ষ্ট্ৰেট ফৰৱাৰ্ড আছিল আৰু মাক মানে কি এটা বস্তু মই ফিল কৰিলো ল'ৰাবিলাকে মাক ভাল পায় সব কথা খোলাকে মাক কয় কিন্তু মায়ে গৈ পেলাই দেউতাক কয় কিন্তু লুকুৱাই নাৰাখে এই বস্তু মই পিছত অনুভৱ কৰিলো মই মাক সব কথা কওঁ দেউতাক লুকুৱাবৰ কাৰণে কিন্তু দেউতাই কাহিনীবিলাক গম পায় আৰু তাৰপিছত গম পালো মাৰ লগত আমি এনেকে থাকিলে নহ'ব আপুনি এতিয়া সাংবাদিকতাৰ আমাৰ এই পৃথিৱীখনত আপুনি কেনেকুৱা সুখী নে মইতো বিৰাটেই সুখী ন সুখ দুখটো নিজৰ ওপৰত নিৰ্ভৰ কৰে মই সুখী আৰু মই যিখিনি পাইছো মই সেইখিনিতে সুখী আপুনি আমাৰ এই নতুন যিগৰাকী মানে সাংবাদিক আহিছে এতিয়া যিখিনি মানে নৱ প্ৰজন্ম তেওঁলোকৰ বাবে কি ক'ব নতুন প্ৰজন্মক এটাই কওঁ বেছি ভাবি থাকিব নালাগে কি হ'ব মোৰ লাইফটোত কি হ'ব মই চবকে কওঁ যে সততাৰে কাম কৰি যাব লাগে আৰু পঢ়াতকে অকমান বেছিকে কষ্ট কৰিব লাগে সাকসেসটো তাতে থাকে তুমি কাম কৰি গৈ আছো আমি সদায় ভাবো ন আজি নহল কাইলে হ'ব আমি কাইলে নহলে আমি ভাগৰি পৰো কিন্তু আফটাৰ টুমৰো তোমাৰ কাৰণে কিন্তু ভাল দিন আহি আছে গতিকে সব বস্তুৰে নহব নেকি নোৱাৰিবা তাৰ পিছতহে হয় ঠিক তেনেধৰণে এটা দমকল ধৰা এটা দমকলত পানী আছে পানী মাৰি আছে সেই মানুহ কাষতে তুমি দমকলটোত পানী মাৰি আছা পানীটো তোমাৰ ওলাই আছে দমকলৰ পৰা কাষতে আৰু এটা দমকল আছে যিটো পানী বহুত তলত আছে কিন্তু অলপ বেছিকে মাৰিলেহে তাত এখন সাগৰ আছে কিন্তু আমি আধা মাৰি পেলাই পাহৰি যাওঁ মানে আমনি লাগিছে বুলি আমি এৰি দিওঁ আমনি লাগিছে বুলি এৰিব নালাগে ঠিক তেনেধৰণে জিমত গৈছা জিমত গৈ 10টা তুমি ডাম্বেল 10 বাৰ মাৰিলা মই ভাবিছো লাষ্ট 3 বাৰ মাৰিলেহে তোমাৰ পাম্পিং হ'ব মানে আৰু সাকসেসটো সেই লাষ্ট 3 বাৰ এতিয়া আমাৰ মানে আপোনাৰ হৈছে ডিজিটেল মিডিয়া আৰু আপোনাৰ এটো কি কয় ডিজিটেল মিডিয়া আৰু আপোনাৰ প্ৰিন্ট মিডিয়া তাৰপিছতে আপোনাৰ ইলেক্ট্ৰনিক মিডিয়া এই তিনিটা মিডিয়াৰ মানে সাংবাদিকৰ মাজত দুটা ফাইডৰ মাজত খুব অশান্তি হয় বুলি মাজে মাজে আমাৰ সাংবাদিকে জানিবলৈ দিয়ে যেতিয়া আপোনাৰ নিউজখিনি তেওঁলোকে কালেক্ট কৰিবলৈ যায় তেতিয়া মানে ধৰক ইলেক্ট্ৰনিক মিডিয়াৰ মানুহে তাৰমানে অকণমান তেওঁলোকক আণ্ডাৰষ্টিমেট কৰে মানে অলপ পিছত দিন এতিয়া নহয় তহঁত পৰ্টেলৰহে তহঁতে ডিজিটেলৰহে তেতিয়া মানে তেওঁলোকে মানে হতাশাত ভোগে এইসকল সাংবাদিকক আপুনি কি ক'ব কি দিহা দিব এইটো পাইছিলো এটা সময় এতিয়াও ময়ো মেইনষ্ট্ৰীম মিডিয়াত নাই মই ND24 এটা শ্ব' কৰো দেওবাৰে বাকী মোৰ বাৰ্তালাপত যি হয় মোৰ বাৰ্তালাপত মই ভাবো যেতিয়া নিজক ব্ৰেণ্ড বনোৱা হয় আপুনি কোন মাধ্যমত আছে আপোনাক নাচায় মই কেইবাটা চেনেলতো কৰিলো প্ৰথম চেনেলটোত মই কৰোঁতে মই ভাবি লৈছিলো মই নিজৰ কাৰণে কাম কৰিম মই এতিয়াও মই নিজৰ কাৰণে কাম কৰোঁ মই নিজৰ কাৰণে আৰু নিজক এইকাৰণে মই কৈছো মই নিজৰ ব্ৰেণ্ড ভেলুটো বঢ়াবও লাগিব প্ৰথম কথা দ্বিতীয়তে প্ৰথম নিজৰ কাৰণে কৰিব লাগে তাৰ পিছত কোম্পানীৰ কাৰণে কৰিব আমাৰ তাতেই ডাঙৰ ভুলটো আমি যেতিয়া লোগোটো লৈ যাওঁ লোগোটো চিনাকি হ'ব নালাগে যে মই অমুক চেনেলটোৰ পৰা আহিছো নহয় মই চক্ৰপাণীৰ পৰা আহিছো কোন চেনেলৰ পৰা আহিছে এইটো পিছৰ কথা মই সেই বস্তুটো মই সবকে মই সেইটোৱে কওঁ আৰু সেইটো কেতিয়া আহিব জানানে সেইটো এতিয়া আহিব যেতিয়া সবতে সততা থাকিব যে আপোনাৰ জীৱনতটো বহুত ডাঙৰ ঘটনা আমি গম পাওঁ তেনে স্থলত আপোনাৰ সেই ঘটনা যেতিয়া হৈছিলে আপোনাৰ কেনে অনুভৱ হৈছিলে সাংবাদিকতা ভাবিছিলে নে এৰিম বুলি বা নাই মই কৰিয়ে থাকিম এনেকে আপুনি জিত বান্ধি লৈছিল ভাবিছিলো যেতিয়া ইনসিডেন্টটো হল হোৱাৰ পিছত মই ভাবিছিলো দেউতাকো কৈছিলো এখন শ্ৰীমদ গীতা নহয় জানো ভগৱত গীতা এখনেই আছিলে এখনৰ পৰাই মুক্তি হলো গীতাখনৰ এটা অসমীয়া ভাৰ্চন আছে
সংস্কৃতটো বুজি পাবলৈ মোৰ অলপ অসুবিধা হয় যদি মোৰ সংস্কৃত আছিলে দেউতাই ক'লে গীতাখন পঢ় গীতাত যিখিনি আছে আমাৰ জীৱনটো এইখিনি গীতাখনত ধুনীয়াকে লিখা আছে যি হৈছিল ভাল হৈছিল যি হৈ আছে ভাল হৈ আছে যি হ'ব ভাল হ'ব তেতিয়া ভাবিলো এইখিনি দেখোন মোৰ জীৱনত হ'বলগীয়া আছিল তাৰপিছত দেখিছো ভালেই হৈ আছে তাৰপিছত তো ভাল হৈ হৈ গৈ আছে আৰু মই সেইটোও কওঁ কেতিয়াবা কেতিয়াবা যে যদি ভাল হৈ আছে বৰ বেছি আৰু মোৰ হৈ গ'ল আৰু মই ৰজা এতিয়া সেইটো সেইকাৰণে ভালতো অকে বেয়াটো অকে কাৰণ বেয়াৰ পিছতে ভাল আহি আছে ভালৰ পিছতে আকৌ কিন্তু বেয়া আহি আছে মানে আমি মাজে মাজে মানুহবিলাক আমি অলপ চেলফিছ হওঁ নেকি বাৰু অলপ দুখতো মানে ইমান বেছি ভাগি পৰো আৰু সুখতো তাৰমানে মানে সদায়তো আমাৰ হাতত সুখটো নাথাকে নহয় জানো চেলফিছ ষ্টাৰ্ট হ'ব লাগে হয় সদায় সুখখিনি লৈ থাকিম দুখ হ'ব সময়তো আমাৰ কিয় দুখ আহিলে সেই ভগৱান আমাক কিয় দুখ দিলা এইটো ক'লে নহ'ব তাৰমানে ভগৱানক সদায় আমি দিয়াকে থাকো কোনো দিনাখনি মানে তুমি যে দিছা থেংক ইউ এইটো কোৱা নহয় তাৰমানে কম কোৱা হয় তাৰমানে মই সেইকাৰণে উল্টাকে কওঁ ভগৱান তুমিতো চব জানাই তুমি যি দিছা বহুত দিছা মোকতো বহুতখিনি দিলা এতিয়া মই যাতে আৰু বেলেগক দিব পাৰো মোৰ দ্বাৰা সেইকাৰণে ভগৱানে তোমাকো দিব বেলেগক দিব পাৰো আপুনি সেইকাৰণে প্ৰয়াস কৰিছে বাৰ্তালাপে আপোনাৰ যথেষ্ট আপোনাৰ সৰু সৰু ল'ৰাবিলাক ছোৱালীবিলাক আগবাঢ়ি গৈছে আমাৰ নৱপ্ৰজন্ম আগবাঢ়ি গৈছে আপোনাৰ কাৰণে আমাৰ ডিজিলাইফ 24ৰ মানে পৰিয়ালৰ পৰা কেইটামান সৰু মানে লিখি থৈছে সিহঁতে কিবা টুকুৰা কেইটামান এতিয়া কি লিখি থৈছে সিহঁতে জানে আপুনি চাই অকণমান আমাৰ ৰাইজক কৈ দিয়ক হয় লৈ লওঁ আপুনি চাই লৈ তাৰপৰা কি ভাবে কি কয় কওক আৰু কি লিখিছা আৰু তোমালোকে সাংবাদিক বুলিলে কেনে হ'ব লাগে সাংবাদিক বুলিলে এটা শব্দত যদি কওঁ সঁচাক সঁচা আৰু মিছাক মিছা বুলি কোৱাৰ সৎ সাহস থাকিব লাগে নিৰপেক্ষ হ'ব লাগে আৰু আমাৰ এটা চিষ্টেম আছে আমি সৰুক ভৰি ধুৱাই দিওঁ জ্যেষ্ঠক ভৰি ধুৱাই দিওঁ আমি কিন্তু আমাৰ ভৰি চেলেকাৰ কিন্তু পৰম্পৰাটো আমাৰ নাই হয়নে গতিকে মই ভাবো ভৰি ধুৱাই দিব লাগে গতিকে ভৰি ধুৱাই দিম আমি কিন্তু চেলেকিব নালাগে এইটো মানে সাংবাদিকতাৰ তাৰমানে মেইন মানে আচলতে মেইন হেৰিটো কথাটো মনত ৰাখি গ'লে ভাল আৰু তেতিয়া কামত সঁচা সঁচা আৰু মিছা মিছা বুলি কৈ দিব লাগে ভাল পাই দেখা যাব সেইটোৱে প্ৰথম সৎ নিষ্ঠা একাগ্ৰতা থাকিব লাগে ধৈৰ্য থাকিব লাগে আপুনি সেইকাৰণে চাগে আজি চাকচেছ বুলি মানে আমি কওঁ যে সেইটো কাৰণে চাকচেছ হৈছে আপুনি কাম কৰি আছো আমি ভাবো চাকচেছৰ ওপৰত কম বাৰু মই প্ৰথম এইটো ক'লো যে এইখিনি আৰু এটা টানক বেছি নাই মাত্ৰ 4টা দিয়া হৈছে যেটা আপোনাৰ সময় একদম কম গম পাওঁ ভাল স্মৃতি বেয়া স্মৃতি বেয়া স্মৃতি থাকে কিন্তু ভাল বিলাকে বেয়া বিলাক ধুই দিয়ে আৰু মই সদায় মই মানে 24 ঘণ্টাটো এনেকে ভগাই লওঁ 8 3 × 24 3 ঘণ্টা নিজৰ কাৰণে 3 ঘণ্টা পৰিয়ালৰ কাৰণে 3 ঘণ্টা সমাজৰ কাৰণে আৰু সমাজৰ 3 ঘণ্টা 8 ঘণ্টা মই এনেকে ভগাও যাতে 3 ঘণ্টা বাৰ্তালাপৰ কাৰণে 3 ঘণ্টা 1 ঘণ্টা মান ইয়াৰ কাৰণে 1 ঘণ্টা মান আৰু বেলেগৰ কাৰণে ঠিক তেনেধৰণে নিজৰ সময়খিনিও আকৌ 8 ঘণ্টা ভগাই লওঁ 8 ঘণ্টা 2 ঘণ্টা 4 ঘণ্টা পত্নীৰ কাৰণে 2 ঘণ্টা সকলোবোৰ আপুনি মানে মিলাই ৰাখে সেইকাৰণে চাগে আপুনি সকলোৰে প্ৰিয় নাজানো আৰু বেয়া স্মৃতিটো বহুত আছে জানাই চুইকাঘাটৰ বলি হোৱা সেইখিনি আপোনাকতো যিহেতু আপোনাক শক্তি দিছে চাগে ন সেইখিনি আপোনাক এক প্ৰকাৰে চাবলৈ গ'লে ক'ৰবাত চাগে সেইখিনি দিছে মইনো কেলে খাবলগীয়া হ'ল মোৰ লগততো আৰু বেলেগ গৈছিলে তেনেকুৱা বহুত কেইটা ইনচিডেণ্ট কাজিৰঙাতো এটা তেনেকুৱা ইনচিডেণ্ট হৈছিলে তাৰপিছতে কলেজত পঢ়ি থাকোঁতেও হৈছে গতিকে মই প্ৰত্যেকটো বস্তু ইমান বেছি ডিপলি নাভাবো কিন্তু প্ৰতিটো ক্ষেত্ৰত আপুনি বাছি আহিছে কাৰণ হৈছে আপুনি সততাত আছে সেইটোৱে মই সেইটো বেছি বিশ্বাস কৰোঁ সততাত থাকিলে কোনেও তোমাক একো কৰিব নাই যিমান বিপদ হওক কষ্ট পাবা কষ্টখিনি ওলাই যাব আৰু এটা কথা এনেকে লিখি দিলে ভাল বেছি প্ৰশ্ন কৰিব নালাগে প্ৰেমৰ সংজ্ঞা এইটো বহুত জৰুৰী টপিক কাৰণ কেলে এতিয়া প্ৰেমৰ কাৰণে কি হৈ থকা নাই মানে সেইটো কাৰণে অকণমান এনেকে কওক যাতে মানে আমাৰ চবেই প্ৰেমত বিশ্বাস থাকিব লাগে প্ৰেমত এৰা ধৰা থাকিব লাগে মই তেনেকে নাভাবো আৰু মই ভাবো কি প্ৰেম হৈ যায় এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ 10 বাৰ প্ৰেম হৈ যাব পাৰে কিন্তু
সবৰে স্থান বেলেগ বেলেগ মাৰ লগত বেলেগ দেউতাৰ লগত বেলেগ ভণ্টিৰ লগত বেলেগ পত্নীৰ লগত বেলেগ বান্ধৱীৰ লগত বেলেগ কোনোবাই এটা মেছেজ দিলে মই আপোনাক ভাল পাওঁ ৰিপ্লাই আপুনি ভাল পাওঁ বুলি ক'ব পাৰে একো ডাঙৰ কথা নহয় কিন্তু সেই স্থানটো ক'ত আছে সেইটো নিৰ্ভৰ আৰু যোনে লৈছে তেওঁ কেনেকে লৈছে সেই বস্তুটো নিৰ্ভৰ কৰে আৰু তেনেকে ইমান দিন চলি আছে 9 বছৰ প্ৰেম কৰিলো আপুনি চিঠি লিখি পাইছিলে নে বহুত চিঠি ভৰ্তি এতিয়াও ঘৰত ভৰ্তি হৈ আছে আপোনাৰ চিঠি কথা মাজে মাজে অলপ মই শুনিছো মানে খুব আপুনি মানে ৰোমান্টিক মানুহ আছিলে বুলি শুনিছিলো আৰু বহুত ধুনীয়াকে আপুনি বহুত আমাৰ দিনত হেৰি নাছিল ন মোবাইল হোৱাটছআপ নাছিল আমাৰ নাছিলে চিঠিখনে আমাৰ মেইন তেনেকুৱা বহুত চিঠি আছে এতিয়া পত্নীৰ হাতত আছে গোটেইখিনি চব আছে ন চব থৈ দিছে তাই ধুনীয়াকে 42 পঢ়ি শুনে নে পঢ়ো এবাৰ এজন ইউটিউবাৰ আহি পেলাই চিঠিখিনি উলিয়াইছিলে মই গোটেইখিনি পঢ়িব নিদিলো চিঠিক লৈ এটা মোৰ কবিতা আছিলে তুমি দিয়া চিঠিৰ টুকুৰাবোৰ মই আজি লুকুৱাই ৰাখিছো কাৰোবাৰ ভীষণ ভয়ত পাৰ্চৰ একেবাৰে ভিতৰত প্ৰেমৰ ৰোমন্থনত চিঠিবোৰ এতিয়া জৰাজীৰ্ণ বগা কাগজৰ নীলা আখৰবোৰৰ সাবতা সাবতিত হেৰুৱাই পেলাইছে নিজৰ অস্তিত্ব তুমি কবিতাৰ দৰে কোমল তুমি গদ্যৰ দৰে কঠিন তুমি হ'ব পাৰিবা নেকি মোৰ এনেকুৱা কবিতা এটা আছিলে মানে বুজাবই নোৱাৰো দেখোন কিমান বেলেগ লিখিছিলে এইটো কাৰণে চাগে বৌয়ে মানে 9 বছৰ ধৈৰ্য ধৰি গালি চালি খাই নে বৌৰ পৰা চাব আকৌ ঘৰত গৈ কিন্তু দিগদাৰ হৈ যাব পাৰে ভয় কৰা মানুহ নাই সমৃদ্ধ হাঁহি আছে আৰু মই ভয় কাৰোলৈকে নকওঁ পত্নীলৈও নকৰে বাৰু নকৰে মই মানি লৈছো বা ঘৰত বাৰু কিবা এটা হ'ব আৰু চাগে আজি ন নাই চব চাই থাকে ন চাই থাকে ক'ত গৈছো কি কৰিছো কাৰ লগত আছো কাৰ লগত উঠিছো বহিছো ভিডিঅ'বোৰত কি কৈছো এটা কথা মোক কেতিয়াবা কয় তুমি এইটো অলপ বেছিকে কৈ দিলা নেকি সেইবুলিও কয় ঠিকে আছে তাৰমানে কি হয় আমি কলেজৰ পৰা একেলগে পঢ়া বন্ধুত্ব মানে হেৰিটো আছে আৰু একেলগে পঢ়া আৰু যেতিয়া পত্নী বন্ধুত্ব হয় বা স্বামী বন্ধুত্ব হয় তেতিয়া সম্পৰ্কটো বেলেগ মধুৰ হয় মানে আমি তাইক মই পালো কলেজৰ মই ছেকেণ্ড ইয়াৰ তাই ফাৰ্ষ্ট ইয়াৰ তাৰ আগৰ পৰা পাইছো মানে কি হ'ল এনচিচি থাকোতে আমি একেখন ফিল্ডতে কৰিব লাগে তাইও এনচিচি চি চাৰ্টিফিকেট মোৰো চি চাৰ্টিফিকেট আমি এনচিচিৰ দ্বাৰা চিনাকি ভাৰতবৰ্ষৰ বিভিন্ন জেগাত আমি কেম্প কৰিলো অসমৰ বিভিন্ন জেগাত আৰ্মিৰ লগত কেম্প কৰিলো পৰীক্ষা দিয়া ড্ৰিলত যোৱা ৰিপাব্লিক ডে এইবিলাকত অংশগ্ৰহণ কৰা তো তেনেকে আমি নিজকে সৰুৰ পৰা দেখা পালো তাইৰো প্ৰথম প্ৰেম মই মানে ভাল পোৱা মানুহটো মোৰো ভাল পোৱা প্ৰথম আপুনি প্ৰপ'জেল দিলে নে বয়ে দিছিল মই দিছিলো আপুনি দিছিলে মানে ল'ৰাবিলাকে ন প্ৰথম আগবাঢ়ে ন বয়ে প্ৰথম ৰিজেক্ট কৰিছে নে একেবাৰে ইয়েছ ক'লে দুদিনৰ পিছত ক'লে মানে শনিবাৰ দেওবাৰ আছিল কলেজ মানে বয়ে চাগে ভাল লাগি আছিলে হয়নে সেইটো কাৰণে দুদিনতে উত্তৰটো সোনকাল হৈ গ'লে মই 14 তাৰিখে দিছিলো প্ৰপ'জেল 15 তাৰিখ আৰু 16 তাৰিখটো কলেজ বন্ধ আছিল তো 17 তাৰিখে মানে দিছিলে কিমান মনত আছে চাওক আপোনাৰ মানে ভগৱানে আপোনাক দুইজনক ভালকে মিলাইছে আৰু ভগৱানে সদায় এনেকে ভালকে ৰাখক আৰু এটা উঠালো মই সৰু কালৰ সুন্দৰ স্মৃতি বহুত আছে সৰু কালৰ এটা কওক যিটো মানে আপোনাৰ একদম সঁচাকে ভাল লাগে আৰু মোৰ এতিয়াও ভাল লাগে আমি চৰকাৰী স্কুলত পঢ়া অংগনবাদীত পঢ়া তাৰপিছতে দেউতাৰ স্কুলত গলো তাৰপিছতে আদৰ্শত পঢ়িলো মানে সেই যে বস্তাটো লৈ ধাৰি পাৰি বহা হয়নে মাটিত ধাৰি পাৰি বহা যাওঁতে সেই গছৰ তলত নেওতা ডাঙৰ ডাঙৰকে চিঞৰি পঢ়া তাৰপিছতে মাটিত বহি পঢ়া অংগনবাদী স্কুলত তাৰপিছত যাওঁতে আমলখি শিলিখা কুকুৰে খেদে নে কেতিয়াবা খেদি পাইছে আছে আৰু এটা বস্তু খুব নিছিলো এই চিলত মুচিবলৈ যে হালধীয়া বহত গছৰ হালধীয়া পানী ওলাই যায় মুচিবলৈ মই পাইছো বিৰাট ভাল লাগে তাৰপিছতে এনেকুৱা বটলত আমলখি ভৰাই লৈ যোৱা এনেকুৱা কৰি পাইছে নে আমলখি দি কেতিয়াবা আমলখি দি পেঞ্চিলৰ টুকুৰা চিলত গুটি থাকি আহে আকৌ কেতিয়াবা লোৱা বিনিময় কথা আজিকালি ৰিটাৰ্ণ গিফ্ট এইবিলাক স্মৃতি সঁচাকে খুব সুন্দৰ বগৰী খাবলৈ গৈ বগৰী গছত এই ফৰ্মুঠি মাৰি থৈ দিয়ে এবাৰ এটা কেৰাহীৰ টুকুৰা ওপৰত ৰৈ আছিলে মই আৰু পুৰা ডাঙৰ জোকাৰি দিলো সেই কেৰাহীৰ টুকুৰা আহি ভৰিত সোমাই গ'ল সেই টুকুৰা চাইডত থৈ সেই টুকুৰা আনি লগাই পিছত দৌৰিছো এবাৰ ক্ৰিকেট ঘৰত গৈ ইমান তেতিয়া একো নহয় মানুহ থাকিব নেদেখাই আৰু কলেজত মামাৰ ঘৰ আছিলে বাগানত ক্ৰিকেট খেলি ভাল পাওঁ তাৰপিছতে
বল গ'ল ফেন্সিং আছিল ফেন্সিঙৰ ওপৰতে বল ধৰিলো হাফ পেনটো লাগি গ'ল হাফ পেন লাগি এইটো দেখিছানে এইটো দেখিছা এইটো কাটিলে এইটো ওলমি গ'ল ফেন্সিঙত লাগি এইটো জিয়াই চিলাইছিলো মই আজি এনাস্থেচিয়া নাছিল এইটো গ'ল ক'লে ঘৰ বনাবলৈ আনি থৈছিলে ৰেজিং খুৰাৰ ছোৱালীজনীয়ে মই খুব খেলি থাকো আৰু তেতিয়া এটা মানে মোৰ টুপি এটা ওপৰত থৈ দিছিলে কাষতে ৰেজিং এচলা আছিল দৌৰি গৈ মাৰি দিলো সোঁফালৰ সৰু আঙুলিটো এৰাই গুচি গ'ল মায়ে ধৰিছে এনেকে তাৰপিছত তাত 7টা মান চিলনি ইয়াত 7টা মান চিলনি চাকু মাৰোতে 29টা মান চিলনি দাঁতৰ অপাৰেশ্যনত 8টা মান চিলনি মানে সৰুতে আপুনি আছিলে মানে ইমান ঠাণ্ডা নাছিলে আৰু মানে কচু আছিলে আপুনি যে ক'লো এখিনি ঠাণ্ডাই আছিলে এনেকে গৈ চলি আছে এইবিলাক স্মৃতি এইবিলাক সঁচাকে মনত থকা স্মৃতি আমাৰ 4টা প্ৰশ্ন শেষ হৈছে এইকেইটা শেষ হয় এতিয়া আপোনাৰ এইটো কথা কওক সাংবাদিকসকলে যে আমাৰ যিকোনো ক্ষেত্ৰত বহুত এতিয়া ইউটিউবাৰ বিলাকে এনেকুৱা কৰিছে কেইবাজনো ইউটিউবাৰে আপোনাৰ খুব সুন্দৰ ভিডিঅ' দেখাইছে প্ৰত্যেকৰে এটা বেলেগ ধৰণৰ ইউটিউবাৰ বিলাকে যে কিছুমানে খানা ভিডিঅ' দিয়ে কিছুমানে ধৰক সমাজৰ কিছুমান দুখীয়া মানুহক পৰিচয় কৰাই দিয়ে কিছুমানে জেগা দেখায় কিছুমানে মেডিকেলত গৈ দেখায় সকলোৰে ক্ষেত্ৰত আপুনি কি বুলি কব মানে তেওঁলোকক খুব ভাল হৈছে মানে সমালোচনাটো সবেই কৰিব যে ইউটিউবাৰে কি কৈছে পোৰ্টেল বিলাকে কি কৈছে মেইনষ্ট্ৰীম মিডিয়াত বহুত ডাঙৰ নিউজে সৰু জেগাৰ ডাঙৰ নিউজে স্থান নাপায় মেইনষ্ট্ৰীম মিডিয়াত কিন্তু সৰু পোৰ্টেল বিলাকে সৰু জেগাৰ ডাঙৰ নিউজবোৰ তাৰ পৰা উলিয়াই আনি মেইন জেগালৈ আনিছে বহু অনুষ্ঠান কৰিছো ডিজিটেল মিডিয়াত ভাইৰেল হোৱাৰ পিছত মাতি আনি পেলাই শ্ব' কৰা হৈছে মই ভাবো ডিজিটেল মিডিয়াৰ জেগাত কাম কৰি আছে মেইনষ্ট্ৰীম মিডিয়াত কাম কৰি আছে ডিজিটেল ক্ৰিয়েটৰে তেওঁলোকৰ নিজৰ জীৱনত যি হৈছে সেইখিনি কৰি আছে ব্লগাৰে ব্লগ দেখাইছে ফুড ব্লগাৰে ফুড ব্লগ কৰিছে পডকাষ্ট কৰিছে ভালে হৈছে ইমান সকলোৱে নিজক লৈ ব্যস্ত হৈছে নিজে কিবা এটা কৰিছে ন সকলোৱেতো একে আশা হ'ব নোৱাৰে সকলোৱে একেটা কথা ভাবি ল'ব নোৱাৰে এতিয়া এনেকুৱা হৈছে কোনোবাই পডকাষ্ট বনাইছে মোৰ পডকাষ্ট বনোৱা ভাল কথা কোৱালিটিটো মেইনটেইন কৰি তোমালোকে আগবঢ়াই যোৱা সমাজত তোমালোকৰ ভাল হৈছে মই ভাবো এনেকুৱা কম্পিটিটৰ লাগে আমাৰ কাৰণে আৰু কম্পিটিটৰ থাকিলে কাম কৰাৰ মজাটো বেলেগ আজি আমি আপোনাৰ জীৱনক লৈ বহুত কথা জানিবলৈ পাৰিলো বহুত ভাল লাগিলে আৰু ইমান যে কষ্ট কৰি বতাহ বৰষুণ ধুমুহা নেওচি যে আপুনি আহিলে মানে আপুনি এইটো বুজালে যে সঁচাকে আপুনি নৱপ্ৰজন্মক কিমান তাৰমানে মানে কিমান যে আপুনি সাপোৰ্ট কৰে তাৰমানে কিমান যে এটা সাহস দিছে বহুত ভাল লাগিলে লখিমপুৰত গহপুৰত আমি একেফালৰ মানুহ হলো আৰু একেফালৰ মানুহ পালে আপোনাৰ শক্তিটো বঢ়াই দিব ন সেইকাৰণে আহিবলৈ মন গ'ল ইহঁতক বেয়া পাওঁ বহুত ধন্যবাদ আকৌ আমি পুনৰ কেতিয়াবা মাতিম আকৌ আমাক ভাল খবৰ দিব আৰু ৰাইজক মানে সাহস দিব বুলি ধন্যবাদ আৰু ডিবি নিউজ আপোনালোকে চাই থাকিব আৰু এনেকুৱা অনুষ্ঠান আৰম্ভ হৈছে মই চাগে ফাৰ্ষ্ট গেষ্ট মই বহুত অনুষ্ঠানত ফাৰ্ষ্ট গেষ্ট মই ভাবো মই অহাৰ লগে লগে চবৰে ভাল হয় নেকি কেনে মাতে চাগে ভাল হওক আৰু ডিজি লাইভ এটা খুব ধুনীয়া চেনেল আহি আছে আৰু এইটো প্ৰথমটো অনুষ্ঠান ডিজি লাইভৰ প্ৰথম অনুষ্ঠান মই ফাৰ্ষ্ট গেষ্ট আৰু আহি থাকিব ভাল গেষ্ট বহুত চেনেলত মই গৈছো ফাৰ্ষ্ট গেষ্ট হিচাপে এতিয়া দেখিছো তেওঁলোকে ৰাইজ কৰিছে মোৰ ভাল লাগে যে মোক মাতি পেলাই শুভাৰম্ভ কৰিলে ভাল লাগিছে চলি গৈ আমি মানে সাংবাদিকৰ মানে প্ৰথম এইটো কাৰণে ক'ব বিচাৰিছো সাংবাদিকৰ বহুত মাজে ভাগৰি পৰে বহুত যুদ্ধ কৰিব লগা আৰু ৰাইজৰ বহুত গালিও খায় ভালো শুনে ভাল কৰিলে ভাল বেয়া কৰিলে বেয়া বহুত গালি শুনে আৰু কেতিয়াবা বেয়া নকৰিলেও গালি শুনে হয়নে সেইটো কাৰণে বোলো নাই আপোনাৰ জীৱনটো মানে অকমান তেওঁলোকে আপোনাৰ পৰা কিবা এটা মেছেজ পাব কিবা এটা আগবাঢ়ি যাবলৈ হাত পাব সেইবাবে আপোনাক আমি প্ৰথম মানে ভাবিলো এজন মানুহকো যদি অকমান কিবা ভাল লাইনলৈ লৈ যাব পাৰো সেইটোৱে কিবা এটা হেৰি আৰু ডিজি লাইভৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে ফলোৱাৰ আছে বাৰ্তালাপ চাব বাৰ্তালাপ মিডিয়া একাডেমিত কি হৈ থাকে চাব ধন্যবাদ বাৰ্তালাপৰ কাৰণ ওলাই আছে ন বাৰ্তালাপৰ পৰা বহুতখিনি ষ্টুডেণ্ট ওলাই গৈছে কাম কৰি আছে মোৰ ভাল লাগে কাম কৰক ধন্যবাদ প্ৰিয় দৰ্শক আমি এনেদৰে সমাজৰ বিশেষ ব্যক্তি বুলি নকওঁ সৰু ডাঙৰৰ পৰা ধৰি সকলোৱে যাতে আমাক প্ৰেৰণা দিব পৰা ব্যক্তিক মাতিম আৰু তেওঁলোকে এটা মেছেজ হ'লেও আপোনালোকক দিব যাৰ বাবে আপোনালোকে আগবাঢ়ি যাবলৈ সাহস পাব আৰু আজিলৈ ইমানতে সামৰিলো নমস্কাৰ ধন্যবাদ